ৰাইজ এই গোটেই আঁচনিবিলাকৰ জৰিয়তে অসমৰ দুখীয়া লোকক আমি সহায় কৰাৰ বাবে চেষ্টা কৰোঁ আৰু দুখীয়া দৰিদ্ৰ লোকসকলেও লাহে লাহে নিজৰ আৰ্থিক অৱস্থা সুন্দৰ কৰা আমি দেখা পাইছোঁ। আপোনালোকে দেখা পাইছে যোৱা কিছুদিন আগতে আমাৰ প্ৰায় 26,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছিলোঁ। কোনেও কতো এটকা নোলোৱাকৈ কিমান দুখীয়া ল'ৰাই চৰকাৰী চাকৰি পাইছিলে। যোৱা 3 দিন আগতে আমি আকৌ পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ। অহা 23 তাৰিখে আকৌ আমি 10,000 ল'ৰা ছোৱালীক আমি একেবাৰে কোনেও টকা পইচা খাব নোৱাৰাকৈ আমি বিনামূলীয়া চাকৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ। এনেকে চাওঁতে চাওঁতে অহা 6 মাহ 7 মাহৰ ভিতৰত আমি টোটেল 1 লাখ পৰিয়ালক আমি চৰকাৰী চাকৰি দিয়াৰ আমি ব্যৱস্থা কৰিম।